ফ্ৰেণ্ডছ, আপোনালোকক কৈছিলোঁৱে মই মাৰ ঘৰত আছোঁহি আৰু ভণ্টিও আহিছে। তাই লখিমপুৰ আজাদলৈ বিয়া হৈছে। মোৰ মাৰ ঘৰ হৈছে নাৰায়ণপুৰত। মই ওচৰতে বিয়া হৈছোঁ, খুব বেছি 1.5 কিলোমিটাৰমান হ'ব মোৰ ঘৰৰ পৰা মাৰ ঘৰলৈ। গতিকে তাই আহিছে, বিৰাট মনটো ভাল লাগিছে। ভণ্টি এজনীয়ে বাহিৰত এয়া চাওক, মাহী আৰু ভাগিনীৰ দুজনী খেল চলি আছে। আৰু মোৰ ভাইটিও এটা, সি আহিব পৰা নাই, সি গুৱাহাটীতে আছে। গতিকে আজি অকণমান আমি মস্তি কৰিম। ব'লকচোন আজিৰ দিনটো আৰম্ভ কৰোঁ। ये क्या है माताजी? ये पातত দিয়া মাছ, পাতত দিয়া মাছ। এয়া মচুন্দৈ গোমধান। এটো মই এতিয়া ফাইম। এজনী চাওক, মোৰ ভণ্টি। আৰু দেখাত মোতকে কিন্তু ডাঙৰ ডাঙৰ লাগে, হয় নে বাৰু? মোক সৰু পা চবেই মোক ডাঙৰ বুলিয়ে কয়, তাইক সৰু বুলি কয়। আৰু এইজনী হৈছে টিকলি। তাইও আমি আজি চবেই মেখেলা চাদৰ পিন্ধি আছো। আমি মেখেলা চাদৰ পিন্ধি আছো। আৰু মেখেলা চাদৰ পিন্ধাৰ কাৰণটো কি সেইটো কৈ আছো আপোনালোকক। তক আৰম্ভ কৰোঁ। অকণমান নাচিলোঁ, ফূৰ্তি কৰিলোঁ, ভাল লাগিলে। আৰু এতিয়া ভণ্টি আহিছে কেক বনাবলৈ, চকলেট কেক। তাই বিৰাট বনাই ভাল পায়। সেইটো কাৰণে মোৰ এটা লাভ হয়, যেতিয়াই মই ঘৰলৈ আহোঁ তাই মুঠতে সোধে, তই আমুকটো খাবি নেকি, তামুকটো খাবি নেকি? না নহয়, মই অকণমান এলাহ কৰোঁ ৰন্ধা বঢ়া কৰিবলৈ, কিন্তু তাই বিৰাট ভাল পায়। কোনে বনাই দিলে? ইতিমধ্যে আমাৰ কেক ৰেডি। আমাৰ দেহিয়ে কেক খাই আছে। আৰু এৰাই চাওক, ক্ৰীম নাই, গতিকে চকলেটেই মানে আমি খাব লৈছো। আমাৰ দেহিয়ে খুব ভাল পায়। আৰু এয়া কেনেকুৱা হৈছে? য়াম্মি নে?
দেখা কেনেকুৱা আছে কেনেকুৱা আছে হে এইটো কালে খাবা দিয়া মই পুচিঙি দিম মোৰ তেলিছো মোৰ কলিজা জনী খালে আৰে ভাল নে খাবলে ভাল মাহী I will run, I will climb, I will soar. I'm undefeated. Oh, jumping out of my skin, pull the cord. Yeah, I believe it. ফ্ৰেণ্ডছ মই এতিয়া আহিছোঁ এটা ফেচিয়েল কৰিবলৈ আৰু এই ফেচিয়েলটোৱে আপোনাৰ ছালৰ বহুতো সমস্যা দূৰ কৰিব যিহেতু মই কলৰ ফেচিয়েল কৰিম আৰু কলে আপোনাৰ স্কিনটো হাইড্ৰেট কৰি ৰাখিব কিন্তু কলত প্ৰচুৰ মাত্ৰাত পানী পোৱা যায় আপোনালোকে যদি বিচাৰে কলৰ ফেচ পেক এটা বনাও তেতিয়া এটা কলৰ আপোনালোকে পিউৰি বনাই ল'ব আৰু কলৰ যিটো পিউৰি বনালে তাৰ লগত আপোনালোকে এচামুচ মৌজোল 2 চামুচ কেঁচা গাখীৰ বা দৈ গাখীৰো এড কৰিব পাৰে কিছুমান গোলাপ জল আপোনালোকে মিক্স কৰিব পাৰে আৰু অকণমান নেমু ৰস আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ স্কিনটো অইলি হয় আপোনালোকে এটা পেষ্ট বনাই ল'ব আৰু 15 মিনিটৰ কাৰণে যদি আপোনালোকে এই ফেচ পেকটো ৰাখে আৰু 15 মিনিটৰ পিছত যেতিয়া ধুই দিব তেতিয়া আপুনি দেখিব আপোনাৰ স্কিনটো বহুত গ্লো কৰিব যেটো আমাৰ গ্লাসি স্কিন বুলি কয় বহুতে নাজানিব পাৰে কল আমি ব্যৱহাৰ কৰো হয় কিন্তু কলৰ বাকলিখিনি পেলাই দিওঁ কলৰ বাকলিও আপোনাৰ ছালৰ বহুতো সমস্যা দূৰ কৰাত সহায় কৰে যেটো আমাৰ পিগমেন্টেশনৰ সমস্যাই হওক বা আমাৰ গৰমত সানটেনৰ সমস্যা হওক বহুতো সমস্যা দূৰ কৰে আৰু ড্ৰাই স্কিনৰ কাৰণে বহুত ভাল হয় আপোনালোকে ঘৰতে থাকি পেলাই পাৰ্লাৰলৈ নোযোৱাকৈ এনে ধৰণৰ ফেচিয়েল কৰিব পাৰে যদি আপোনালোকে যেটো কলৰ ফেচিয়েল কৰিলে ফেচিয়েলটো চাব বিচাৰিছে মনিয়ৰদীপা লাইফষ্টাইল চেনেলটোত আপোনালোকে এবাৰ যাব পাৰে এতিয়া সময় হৈছে সন্ধিয়া হ'ল 7:30 মান বাজিলে এতিয়া আৰু আমি গোটেইবোৰ বাহিৰত আছো মাহতে খুজ কাঢ়িছে ডেটা মা ভন্টি দেখাইছো কিন্তু ইমান স্পষ্টকৈ চাগে নাহিব আমি আন্ধাৰে হ'ল দেখিলে বাহিৰত গুমধান খাবলৈ আহিছো লকডাউন চলিছে কিন্তু আমাৰ খোৱাৰ যেটো লিষ্ট এটো বাঢ়ি গৈছে বাকি দাইল আছে দাইল ভাত এখিনি হৈ গল দাংবডি আৰু কুন্দুলিৰ সবজিকন ভজিয়া পনীৰ বনালে আৰু লগতে ডিম আৰু আলু বইল কৰি থোৱা আছে আৰু মাংস অকনমান আছিলে মই কলো মাংস নাখাও এই হ'ব দাইল আছে গতিকে ৰাতি আমাৰ ভাত খাস এনেকৈ চলিলে ফ্ৰেণ্ডছ আজি ব্লগটো ইমানতে শেষ কৰিব লাগিব কাৰণ এতিয়া সময় যথেষ্ট হ'ল এতিয়া খাই মেলি আৰু বাকি কাম নাই অকনমান কথা পাতিম আৰু গোটেইকেইজনী লগ লাগি পেলাই আৰু বাকি সিমানেই ভিডিওটো যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব যদি লাইক কৰিছে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এটা নতুন ব্লগ লৈ আকৌ আহিম আজি ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ